অবিনাশ দাস আপুনি জতে আছে আপোনাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ এই ভিডিঅ'টোলৈ। আজি মই নলবাৰীৰ 89তম ৰাস দেখুৱাম। আজি ৰাসৰ প্ৰথম দিন। এতিয়া আমি এইটো গেটেৰে এণ্ট্ৰি কৰিম, আপোনালোকক গোটেই ৰাসখন দেখুৱাম। এইবাৰ আপোনালোকে গমেই পায় আমাৰ নলবাৰীৰ ৰাসখন কিমান ডাঙৰকৈ উদযাপন কৰা হৈছে, আৰু আনবাৰতকৈ এইবাৰ মানে ভিতৰটো আমাৰ ভিতৰ চৰাটো গোটেইখিনি চেঞ্জ কৰা হৈছে। আপোনালোকে সম্পূৰ্ণকৈ চাব মোৰ ভিডিঅ'টো, মই গোটেইখিনি দেখাই যাম। আৰু এয়া গাড়ীৰ টিকট, আপোনালোকে আহিলে টিকট কাটিব পাৰিব। ইয়াত ডাঙৰ ডাঙৰ গাড়ী উপহাৰ দিব আপোনালোকক, ভাল ভাল টিকট। আৰু এয়া আমাৰ সন্মুখত জিলিকি আছে আমাৰ নলবাৰীৰ ধুনীয়া প্ৰাণটো, অৰ্থাৎ আমাৰ হৰি মন্দিৰটো। আৰু এইফালে এনেকুৱা কিবা কিবি ডেক'ৰেট কৰিছে। এইফালে এখন পাহাৰ, তাতে গোপিনীবিলাক নাচি আছে, আৰু সৌ আমাৰ হৰি মন্দিৰটো জিলিকি আছে চাওক। Oh my. এতিয়া আমি মন্দিৰৰ ওপৰত নাযাওঁ বাৰু, কিন্তু আমি মন্দিৰটোৰ তলেৰে আমি ভিতৰত প্ৰৱেশ কৰিলোঁ। গোটেইখিনি কাৰ্যখিনি ইয়াতে হৈছে। আগৰ কেইবাৰ মানে গোটেই যিমান মানে দোকান পোহৰ গোটেইখিনি এই ফিল্ডখনতে হৈছিলে, কিন্তু এইবাৰ অলপ বেলেগ কৰিছে। এইবাৰ আমাৰ এৰিয়াটো বহুত ডাঙৰ হৈছে, বহুত ডাঙৰ। আৰু ইয়াত মানুহ চাওকচোন এইবাৰ, বাপৰে, আজি প্ৰথম দিন কিন্তু মানুহ চাওক। এয়া এখন ডাঙৰ মঞ্চ এখন কৰিছে ইয়াত, আৰু ইয়াত মৃন্ময় মূৰ্তিখিনি থাকিব, আৰু এখন ডাঙৰ গ্ৰন্থমেলা থাকিব। বাপৰে, মানুহ চাওক, মানুহ। নলবাৰীৰ ৰাস মানে একদম মানুহৰ মানে লানি নিচিগা হ'ল। আৰু 14 তাৰিখে কেনেকুৱা মানুহ হ'ব, হেমা মালিনী আহিব নহয়। আৰু এতিয়া মঞ্চত মানে আমাৰ নলবাৰীৰ বিধায়কৰ পৰা আদি কৰি আৰু কোনোবা আছে, দূৰৰ পৰা দেখাই নাই, ইমান মানুহ হৈছে। আৰু তাত সম্বৰ্ধনা কিবা কিবিবিলাক দি আছে। আৰু অবিনাশ দাস আপুনি জতে আধা ঘণ্টামান হ'ল, মই এইফালেও যাব পৰা নাই, সেইফালেও যাব পৰা নাই, এনেকৈ মাজত ফচি আছোঁ। মানে এনেকুৱা মানুহ চাওকচোন। সুকুমাৰ শৰ্মাদেৱক এখনি ফুলাম গামোচা, এটি ফুলাম জাপি আৰু এখনি মান বঁটাৰে আদৰণি জনাবলৈ মই অনুৰোধ জনাইছোঁ। এয়া আমি মৃন্ময় মূৰ্তিবোৰ চালোঁ। এই ডাঙৰ মঞ্চখনৰ পিছফালেৰে মূৰ্তিবিলাক চাই আহিলোঁ। এতিয়া আমি গ্ৰন্থমেলাখনৰ ভিতৰত সোমালোঁ। গ্ৰন্থমেলাখনত আচলতে আজি যিহেতু প্ৰথম দিনাখন, এইটো মানে কৰিহে আছে ছেটআপবিলাক, এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই। অহাকালিলৈকে গোটেইখিনি হৈ যাব। আজি মানে এইবিলাক গোটেইখিনি কামখিনি কৰি আছে।
এই গ্ৰন্থমেলাখনৰ দোকানবিলাক ষ্টাৰ্ট হ'লে আপোনালোকে আহি পিনে কিতাপ কিনিব পাৰিব, চাব পাৰিব। আজি প্ৰথম কাৰণে আমি দেখা নাপালোঁ বাৰু, কিন্তু এইপিনে আহি পিনে আমি এয়া দোকানবিলাক দেখা পাম। ইয়াতো দোকান বহিছে, দোকানৰো পাৰ্ট বহুতকেইটা আছে, আপোনালোকে দেখা পাব। মানে এইবাৰ এৰিয়াটো হিউজ হয়, হিউজ আৰু ইমান বেছি ডাঙৰ ন, খোজ কাঢ়ি কাঢ়ি মানে একদম ভৰি বিষাই যাব। আৰু এতিয়াতো দোকানবিলাক ষ্টাৰ্ট হোৱাই নাই ভালকৈ, যিখিনি ষ্টাৰ্ট হৈছে সেইখিনিয়ে দেখাইছোঁ আপোনালোকক। মেইনলি মই এৰিয়াটো দেখাই আছোঁ আজি, কোনফালেৰে কোনফালে যাব আপোনালোকৰ সুবিধা হোৱাকৈ। আৰু এয়া চিধা এইটো চাইডে দোকান আছে, সেইবিলাকো ষ্টাৰ্ট হোৱাই নাই, এইবিলাক এতিয়াহে কাম চলি আছে। চাওকচোন, অহাকালিলৈকে গোটেইখিনি কমপ্লিট হৈ যাব। এইফালে লাইটিঙৰ ব্যৱস্থা মানে ভালকৈ হোৱাই নাই, আৰু দোকানবিলাক জাষ্ট এইটো বনাইহে থৈছে। এইবিলাক কোনো ধৰণৰ পোহৰৰ ব্যৱস্থাই নাই, কিন্তু তাতে কাষ্টমাৰ গৈছে, তেনেকৈয়ে বিক্ৰী কৰি আছে কেইখনমানে। এয়া বেনাৰসী ফায়াৰ পান দোকান আহিছে, আপোনালোকে আহিলে খাব পাৰিব। আৰু এয়া আমাৰ হৰি মন্দিৰৰ পৰা চিধা আহি পিনে এইটো নতুনকৈ এখন ফ্লাইঅভাৰ হৈছে, এইখনৰ তলেৰেই মানে দোকানবিলাক হৈছে। এতিয়া মানুহ চাওকচোন কিমান হৈছে, বাপৰে। ইয়াত মানে ৰেল ক্ৰচিং আছেতো, ইয়াত ট্ৰেইন গৈ আছে, মানুহ চাওক, মানুহ বাপৰে একদম জাম হৈ গৈছে। মানে এতিয়া খোলা দিলে আমি এনেকৈ গৈ আছোঁ ধুনীয়াকৈ, চাৰিওফালে মানুহ 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 মানুহ, কেৱল মানুহে। ফ্লাইঅভাৰখনৰ কাম চলি আছে যে, সেইকাৰণে এইবিলাক মানে ৰাস্তাটোৰ তলতো এইবিলাক কিবা কিবি আছে। আপোনালোকে আহিলে খুব কেয়াৰফুলি আহিব, নহ'লে উজুত খাই পৰিব একদম, ইমান ভিৰৰ মাজত দেখাই নাপাব যে। এয়া 100 টকাৰ চাৰ্ট কিনিব পাৰিব। আৰু এই ইমান ডাঙৰ ৰাস্তাটো মানে দুইকাষে গোটেই একদম শাৰী পাতি দোকান, একদম গণেশ মন্দিৰলৈকে 2.5 কিলোমিটাৰ 3 কিলোমিটাৰমান হ'ব। ইমান দূৰ ৰাস চোৱাটো মানে সম্ভৱেই নহয়, ইমান ডাঙৰ কৰিছে এইবাৰ এৰিয়াটো। এইটো একদম ৰাস্তাৰ সৌ মাজত বনাইছে, অসমৰ মানচিত্ৰ এখন, তাৰে ওপৰত ডাঙৰ শ্ৰীকৃষ্ণ আছে। আৰু ইয়াত কিবা কিবি প্ৰদৰ্শনীমূলক কিবা কিবি ৰাখিব এখন গেটখন। ৰাস্তাৰ কাষে কাষে এনেকুৱা চেল্ফি পইণ্ট বহুত আছে, আপোনালোকে মোৰকেইটা উলিয়ালেই চেল্ফি উঠিব পাৰিব ইয়াত। এইটো কাৰ্যালয় হয়, বহুত ডাঙৰকৈ বনাইছে, আৰু গোটেই কাৰ্যালয়টো বাহিৰে বনাইছে। এইটো চাওক,
ইমান ধুনীয়াকৈ বনাইছে সৰু 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 বাঁহেৰে আৰু ভিতৰটো এনেকুৱা এতিয়া আমি ডাইৰেক্ট ওলাই পিনে আমি মিনা বজাৰ পালোঁ সৌ চাইডে মিনা বজাৰ চকৰি কিবা কিবি এইবিলাক ব্ৰেক ডেন্স গাড়ী ঘোঁৰা এইবিলাক গোটেইবিলাক আছে আৰু ৰাইট চাইডে এইটো ডাঙৰকৈ বাণিজ্য মেলা এখন হৈছে এক্সপ' এইখনো এতিয়া মানে কাম চলিহে আছে দুদিনমান পিছৰ পৰা এইটো ষ্টাৰ্ট হ'ব আৰু এতিয়া বনাই আছে গোটেইখিনি নলবাৰী ট্ৰেড এক্সপ' বাহিৰত এইটো খুব সুন্দৰকৈ বনাইছে শ্ৰীকৃষ্ণৰ মূৰ্তি আৰু এতিয়া আমি সেইটো চাইডে যাওঁ আপোনালোককতো ক'লোৱেই এতিয়াও ভালকৈ এইবিলাক ষ্টাৰ্ট হোৱাই নাই আজি প্ৰথম দিন কাৰণে এইবিলাক দোকান পোহাৰ এইবিলাক ষ্টাৰ্ট হোৱাই নাই এইবিলাক হ'লেতো গোটেই ৰাসখন একদম জিলিকি উঠিব আপোনালোকৰ আহি খুব ভাল লাগিব গতিকে আহিব এইবিলাক বনাই আছে চাৰিওফালে বনাই আছে চাৰিওফালে আৰু সেয়া দূৰত এইটো চকৰিটো দেখিছোঁ সেইটো চাগে বনালে আজি এইফালেও এখন ডাঙৰ এখন মাৰ্কেট হ'ব আৰু ইয়াতো এইবিলাক বনাই আছে সৌটো গাড়ী ঘূৰোৱা এইটো ডাঙৰ চকৰি এইটো সৰু চকৰি সৰু বাচ্চাবিলাকে যে বহে এইবিলাক ট্ৰেইন আছে এইটো চাইডে এইটো কি বুলি বা কয় ঘূৰি থাকে যে বহুতকেইটা একেলগে আৰু এইফালে যাদু এইটো গাড়ী যে ঘূৰাই এইটো বনাই আছে ইমান ডাঙৰকৈ বনাইছে আৰু এইটো চাব মোৰ খুব ভয় লাগে আৰু এইটো ভিতৰৰ ফালৰ পৰা এনেকুৱা গোটেইটো কাঠেৰে বনাইছে এনেকুৱা ৰাউণ্ড টাইপৰ পুৰা কাম চালু আছে আৰু গণেশ মন্দিৰ ছাইডৰ পৰা আহিলে আপোনালোকে চকৰি যাদু বাণিজ্য মেলা গোটেইখিনি লেফ্ট ছাইডে পাব আৰু এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ আমি আহোঁতেই সেই পিনৰ পৰা আহিছিলোঁ এতিয়া এপাক ঘূৰিলোঁ এতিয়া লেফ্ট ছাইডেৰে আমি ওলাই যাব লাগিব হৰি মন্দিৰলৈকে আৰু ইয়াত মাজত এইবিলাক যাদু ঘৰ আছে এইবিলাক দোকান পোহাৰ মাজে মাজে খুলিছে আমি আহোঁতেও ৰেল ক্ৰচিং পাইছিলোঁ এতিয়াও ৰেল ক্ৰচিং পাইছোঁ আৰু মোক যে ইয়াৰ পৰা যাব দিলে মানে আঁতৰাই দিলে আৰু মোৰ লগত হাগে তাতে ৰাখিয়ে থৈ দিলে সেইডাল পৰিব যে এয়া সেইফালে গোটেই থিয়েটাৰৰ পাৰ্ট এইফালে থিয়েটাৰবিলাক হ'ব আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ আৰু ঘূৰি আহিয়ে আমি এইটো হৰি মন্দিৰে পালোঁ এইখিনিৰ পৰা আমি মেইন ৰাস্তাটো পাম তাৰ পৰা আমি ঘৰ যাব পাৰিম আৰু ইয়াত আপোনালোকৰ যেনেকুৱা বস্তুৰ দৰকাৰ তেনেকুৱা দোকান পাব 50 টকীয়া 100 টকীয়া 150 টকীয়া যেনেকুৱা লাগে আপোনাক দামী লাগে কম দামী লাগে চব ইয়াত পাব আপোনালোকে আহক ভিডিঅ'টো য'ৰ পৰা আৰম্ভণি কৰিছিলোঁ সেইখিনি ঠাইয়ে পালোঁ গতিকে আজিলৈ এৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব